হেল্ল'। হেল্ল', কি কৰি আছা? আছোঁ এনে। এনেই আছা যদি মোক কিয় কল কৰা নাই? এতিয়া মোৰ কাৰণে অকণো সময় নাই নেকি? মই অলপ ব্যস্ত আছোঁ, পিছত কল কৰিম। হাৰে, ক'ত ব্যস্ত? অলপ আগতচোন ক'লি এনেই আছা। মোক মিছা কিয় কোৱা? মোৰ লগত কথা পাতিব তোৰ আমনি লাগে নেকি? এতিয়া মই অলপ বিজি, পিছত কল কৰিম, বাই। কি হ'ল তাৰ? বহুত সময় হৈ গ'ল, সিচোন কলে নকৰিলে। SMS এটাতো দিব পাৰিলে হয়, কল এটা কৰি চাওঁ নেকি? হেল্ল', কি হ'ল আকৌ? কি হ'ল মানে? পিছত কল কৰিম বুলি কৈছিলি। কল SMS একো নাই যে, এটা SMS টো কৰিব পাৰিলি হয়। পিছত কৰিম কোৱা কাৰণে যে কৰিবই লাগিব, সেইটো কিবা কথা নেকি? কি হৈছে তোৰ? এতিয়া যে তই মোৰ পৰা দূৰে দূৰে থকা, তইচোন আগতে মোৰ পৰা 1 মিনিট দূৰত থাকিব পৰা নাছিলিও। এতিয়া কিয় এনেকুৱা কৰা? মোৰ মাত শুনিব ইচ্ছা নাযায় নেকি? মই তোক ভাল নাপাওঁ। মই আৰু তোৰ লগত ৰিলেশ্যনশ্বিপত থাকিব নোৱাৰোঁ। পিছে ইমান দিনে যে মোক ভাল পালি, সেইবোৰ কি মিছা আছিলে? চব মিছা। মই তোক ভাল নাপাওঁ, জাষ্ট টাইম পাছ কৰিছিলোঁ। কি? তই কিয় এনেকে কৈছা? মোৰ বহুত কষ্ট হৈছে। তই এইবোৰ এনে কৈছা ন? মই এনেই কোৱা নাই, সঁচাই কৈছোঁ। গুড বাই। ঐ, এনেকৈ কিয় কোৱা? মোৰ বহুত দুখ লাগে। তোৰ অবিহনে থাকিব নোৱাৰিম মই। পিছে তই মোক কিয় ভাল পাইছিলি? প্ৰেমৰ পৰিভাষা কিয় শিকাইছিলি? আজি এনেকৈ দুখ দিবৰ কাৰণে নেকি? তোৰ যি ইচ্ছা তাকেই ভাব, মোৰ ক'বলগীয়া একো নাই। নোৱাৰিম মই তোৰ বিনা থাকিব। মই কি পুতলা নেকি? যেতিয়া মন যায় খেলিবি, যেতিয়া মন যায় পেলাই দিবি। তই এদিন বুজি পাবি মোৰ মৰম ভাল পোৱা, আৰু সেইদিনা বহুত কান্দিবি। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ঘণ্টিটো বজাই থ'ব। ঘণ্টাটো বজাই থ'ব যাতে আপোনালোকে নতুন নতুন আপডেট পাই থাকে। আমি যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম তেতিয়া আপোনালোকে নটিফিকেশ্যন পাই যাব। এইটো এটা আমাৰ শ্বৰ্ট কাহিনী আছিলে। যদি ভাল লাগে আপোনালোকৰ কমেণ্ট কৰিব, আমি চেষ্টা কৰিম যাতে আমি আৰু নতুন নতুন ভাল ভাল কাহিনী বনাব পাৰোঁ।